নমস্কাৰ বন্ধু বান্ধৱীসকল, পল্লৱী কালেকশ্যন চেনেলটোলৈ মই পল্লৱীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰসগোল্লাৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ঘৰতে অতি সহজতে হোটেলৰ দৰে কিদৰে ৰসগোল্লা বনাব পাৰি আহকচোন চাওঁ। ৰসগোল্লা বনাবৰ বাবে মই লৈছোঁ 1.5 লিটাৰ গৰু গাখীৰ। গাখীৰখিনি মই গেছত তুলি দিছোঁ আৰু ভালদৰে উতলিবলৈ দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে মোৰ নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমেই পাই থাকে। এয়া চাওক, গাখীৰখিনি লাহে লাহে গৰম হৈ আহিছে। এইদৰে মাজে মাজে লৰাই থাকিব। দেখিছেনে? মাজে মাজে মই লৰাই আছোঁ। এয়া মাজে মাজে লৰাই থাকিব। যেতিয়া গাখীৰখিনি ভালদৰে উতল আহি যাব, তেতিয়া মই গেছটো অফ কৰি দিম। গেছটো অফ কৰি মই 2 মিনিটমানৰ কাৰণে ৰাখি থ'ম। গাখীৰখিনি এয়া উতলি আহিছে। মই এতিয়া গেছটো অফ কৰি দিম। গেছটো অফ কৰি দিলোঁ। মই গাখীৰখিনি ফালিবলৈ দৈ ব্যৱহাৰ কৰিম। এয়া চাওক, মই 1 কাপ দৈ লৈছোঁ। দৈখিনি অলপ অলপকৈ দি থাকিব। অলপ অলপকৈ দি থাকি মাজে মাজে এনেকৈ লৰাই থাকিব। গোটেইখিনি নালাগিবও পাৰে দৈ, সেইবাবে কম কমকৈ দি থাকিব লাগে। এয়া চাওক, মই আৰু অলপমান দৈ দি দিছোঁ। এয়া আৰু অলপ দৈ দি দিছোঁ। আপোনালোকে দৈৰ সলনি নেমুৰ ৰস অথবা ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, অলপ অলপ ফাটিবলৈ আৰম্ভ কৰিছে। যিখিনি আছিলে মই সেইখিনিও দি দিলোঁ। এতিয়া চাওক, এয়া দৈ আৰু পানীখিনি সম্পূৰ্ণ, চানাখিনি আৰু পানীখিনি সম্পূৰ্ণ পৃথক পৃথকে হৈ পৰিছে। এয়া চাওক, কি সুন্দৰকৈ চানাখিনি ওলাই গ'ল। এতিয়া এই চানাখিনি মই এটা চৰিয়াত এতিয়া এখন চাফা কাপোৰ এটা চৰিয়াৰ ওপৰত পাতি লৈছোঁ আৰু চানাখিনি মই কাঢ়ি লৈছোঁ। এইদৰে গোটেইখিনি মই কাঢ়ি ল'লোঁ। লৈ পেলাই ধুই ল'ম। এতিয়া এবাৰ দুবাৰ ধুলেই হৈ যাব। সুন্দৰকৈ ধুই ভালদৰে চেপি মই এটা গধুৰ বস্তু এটা দি পেলাই হেঁচা মাৰি ৰাখি থ'ম 2 ঘণ্টামানৰ কাৰণে। এয়া মই সুন্দৰকৈ ধুই ল'লোঁ। এতিয়া মই ভালদৰে চেপি এটা গধুৰ বস্তুৰ ওপৰত দি 2 ঘণ্টামানৰ কাৰণে ৰাখি থ'ম। আপোনালোকে এইদৰে টোপোলা এটা কৰি ওপৰত লাহেকৈ ওলোমাই ৰাখিবও পাৰে। তলত এটা পাত্ৰ দি পানীখিনি যাতে টপ টপকৈ পৰি থাকে সেই বাচনটোত, সেইদৰে ওলোমাইও ৰাখিব পাৰে। এয়া 2 ঘণ্টাৰ পিছত মই চৌকাত এখন কেৰাহী পাতি দিছোঁ আৰু তাত মই 2 কাপ চেনি দিম। এয়া চাওক, মই 2 কাপ চেনি দিছোঁ আৰু 6 কাপ পানী দিম। 6 কাপ পানী দি দিছোঁ। আজি যিহেতু মই ৰসগোল্লা কেইটা চৌকাতে বনাম বুলি ভাবিছোঁ, সেয়ে মই এনেকৈ বনাবলৈ লৈছোঁ। এয়া 6 কাপ পানী দি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে উতলিবলৈ দিম। ইফালে মই এয়া চাওকচোন, চানাখিনি এইদৰে উলিয়াই লৈছোঁ এখন প্লেটত আৰু এইদৰে ভালদৰে এতিয়া মোহাৰি সানি ল'ম আঠা মটাৰ। হাতটোৰ এই অংশটোৱে যিমান সুন্দৰকৈ পাৰে সিমান সুন্দৰকৈ মোহাৰিবলৈ যত্ন কৰিব। এয়া মই অলপ 5 মিনিটমান সময় এইদৰে মঠি ল'ম। 5 মিনিটমান সময় ভালদৰে মঠি ল'ম। এয়া চাওক, মই কি সুন্দৰকৈ মঠি লৈছোঁ। আটা মঠাৰ দৰে মঠি যাব। 5 মিনিট সময় এইদৰে মঠাৰ পিছত মই ইয়াত এচামুচ ময়দা এড কৰি দিছোঁ। ময়দাখিনি অলপ অলপকৈ দি পেলাই আকৌ 5 মিনিট সময় এইদৰে মঠি ল'ম। আপোনালোকে ময়দাৰ সলনি কৰ্ণফ্ল'ৰো ব্যৱহাৰ কৰিব পাৰে। এইদৰে মই অলপ অলপ ময়দা দি আকৌ 5 মিনিট সময়মান মঠি লৈছোঁ। আপোনালোকে ইমান বেছিকৈ নমঠিব যাতে চানাটোৰ পৰা তেল ওলাই যায়। এয়া চাওক, এইদৰে মঠি লৈছোঁ। এয়া চাওক, মঠি মোৰ প্ৰায় হৈ গৈছে। এতিয়া মই এটা জোখত বলখিনি বনাই ল'ম। এয়া চাওক, সুন্দৰকৈ হৈ গৈছে বলটো। ইয়াত কোনো ফাটি যোৱা নাই। আপোনালোকে এবাৰ হেঁচা মাৰি চাব, যদি ফাটি যায় আকৌ অকণমান মঠি ল'ব। এয়া মোৰ এবাৰতেই হৈ গৈছে যিহেতু। এয়া চাওক, মই বলখিনি বনাই লৈছোঁ। এতিয়া মই গোটেইখিনি বল এটা জোখত কৰি ল'ম।
এই গোটেইখিনি বল মই এতিয়া এটা জোখত কৰি ল'ম। এটা জোখতে মই গোটেইখিনি কৰি ল'ম যাতে ৰসগোল্লাখিনি সমান সাইজৰ হয়। এয়া চাওক মোৰ বলখিনি কৰা সম্পূৰ্ণ হৈ গৈছে। এয়া হাতেৰে খুব ধুনীয়াকৈ বলখিনি ঘূৰাই ঘূৰাই ল'ব। এয়া এইদৰে মই ঘূৰাই লৈছোঁ। আটাইখিনি বল মোৰ বনোৱা সম্পূৰ্ণ হৈ গ'ল। যিমান পাৰোঁ সুন্দৰ কৰিবলৈ যত্ন কৰিছোঁ। এয়া চাওক বেছি ভালদৰে মিহি হ'লে ৰসগোল্লাকেইটাও খুব মিহি হৈ যায়। চেনি পানীখিনি একদম খুব সুন্দৰকৈ উতলি আছে। তাত মই 2টা ইলাচি দিলোঁ আৰু মই বলখিনি এটা এটাকৈ দি দিলোঁ। এয়া চাওক মই বলখিনি গোটেইখিনি দি দিছোঁ এটা এটাকৈ দি পেলাই এতিয়া মই ইয়াক 15 মিনিটমানৰ সময় কাৰণে ঢাকোন দি এইদৰে ৰাখি থ'ম। 15 মিনিট হৈ গৈছে। 15 মিনিটৰ পাছত চাওকচোন, ৱাও মোৰ ৰসগোল্লাকেইটা কি যে ধুনীয়া হৈছে, ডাবুল ডাবুল হৈ গৈছে। চাওকচোন কি ধুনীয়াকৈ ফুলি গৈছে, দেখিয়ে ভাল লাগি গৈছে মন। এতিয়া এইখিনি মই 3 ঘণ্টামানৰ কাৰণে এইদৰে ৰাখি থ'ম যাতে চেনি পানীখিনি ৰসগোল্লাকেইটাত সুন্দৰকৈ সোমায়। চাওক 3 ঘণ্টাৰ পাছত এয়া কিমান ধুনীয়া হৈছে ৰসগোল্লাকেইটা, দেখিয়ে বাৰু খাম খাম লগা নাইনে? কিমান জুচি আৰু চফ্ট হৈছে চাওকচোন। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন দেই। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ।